হাই ফ্ৰেণ্ডছ, আজি আমাৰ ঘৰত আমাৰ এখেতৰ লগ এজন আহিছে। চ' কুইকলি চাহ বনাই দিব লাগে। তো চাহকে তেওঁলোক বহি আছে বাহিৰত। তো মই মানে কি সৰুকৈ অকণমান বনাই কিনে দি দিম চাহটো। চাই থাকিব আপোনালোকে মই কেনেকৈ কি কৰোঁ। চ' কেৰাহীটো বহাই দিলোঁ, অলপ গৰম হ'বলৈ দিছোঁ আৰু তাৰপিছত তেল অকণমান ৰাহি হোৱা তেল মই প্লেটত থৈ দিছিলোঁ, সেইখিনিও এতিয়া দি দিম। দি দিলোঁ। তাৰপাছত এইখিনি তেল অকণ হ'বৰ কাৰণে বটলৰ পৰা আৰু অকণমান ইয়াতে দি দিম। দি দিলোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ। তাৰপিছত সেই তলত এখন ডিছ লাগে আৰু সৰু ডেকচি এটা লাগে। চ' চাহ বনাবৰ কাৰণে এইটো আনিলোঁ। ইয়াতে পানী আছে, যিহেতু পানীবোৰ ঢাকোন মাৰি ৰাখিব লাগে। চ' ঢাকোন মাৰি ৰাখিছিলোঁ আমি। এতিয়া ইয়াতে 2জন মানুহৰ জোখৰ পানী দি দিছোঁ। অলপ বেছি হ'ব, সেইখিনি কমাব লাগিব অলপ। চ' হৈ গ'ল। এতিয়া তেল গৰম হৈ আছে আৰু লগতে ইয়াতেও এইটো চুলাৰো জ্বলাই দিলোঁ। এইটো গৰম হৈ থাকে পানীখিনি। তাৰপাছত ইয়াতে তেলখিনি গৰম হৈছে। এতিয়া ৰিং পাপৰ আছে, কেতিয়াবা ৰিং পাপৰ ভাজি দিম বুলি ভাবিছোঁ আৰু। ৰিং পাপৰকেইটা ভাজা প্ৰথমবাৰ কেইটামান ভাজিলোঁ, তাৰপিছত আকৌ দুটামান ভাজিব লাগিব, কমিব। আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে চেনেলটো ভিজিট কৰোঁতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ ডেইলি ভিডিঅ' দি থাকিম, আপোনালোকে তেতিয়া দেখা পাব। চাই থাকক। এতিয়া হৈ গ'ল, চুলাৰটো বন্ধ কৰি দিলোঁ। এইখিনি হৈ গ'ল। এতিয়া চাহখিনিও ইয়াতে উতলিব ধৰিছে। চাহ পানীখিনি গৰম হৈছে। চ' ইয়াতে এতিয়া চেনি দি দিলোঁ। চেনি দি দিলোঁ। তাৰপাছত ইয়াতে এতিয়া চাহপাত দি দিম। এইখিনি অকণমান উতলিব দিছোঁ। এতিয়া চাহপাত দি দিলোঁ। এতিয়া চাহখিনি উতলিব ধৰিছে। চাহখিনি ফাটালৈকে উতলিব দিছোঁ। হৈ গ'ল। লগতে আৰু বিস্কুট আছিলে, বিস্কিট টেবলেটৰ ৰেডি কৰিছোঁ। ৰিং পাপৰ লগতে বিস্কিট দি দিম। হঠাতে অহা আলহী, চিম্পল ডিছৰ কাৰণে বনাইছিলোঁ। চ' ভাল লাগিলে ভিডিঅ'টো আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব।